হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। আজি এটা বিশেষ কাৰণত অলপ বাহিৰলৈ যাম বুলি ভাবিছোঁ। অলপ ওলাই যাওঁ আৰু মানে কি হ'ল, মোৰ মাৰ আজি জন্মদিন, গতিকে তাৰ কাৰণে অলপ বাহিৰত ওলাই যাওঁ আৰু তাৰ পৰা ঘৰলৈও যাম। মানে কি কেক এটা ল'ব লাগে মাৰ কাৰণে। আৰু যিহেতু মাটো মানে মায়ে হয় নহয় জানো, ইমানখিনি কষ্ট কৰি ছেক্ৰিফাইচ কৰিলে আমাৰ কাৰণে আৰু মৰম চেনেহ দি গোটেই সজাই পৰাই তুলিলে, ডাঙৰ দীঘল কৰিলে আৰু গোটেইখিনি কৰি মেলি বিয়া বাৰু দিলে। তাৰপিছতে এতিয়া অকলশৰীয়া হৈ গ'ল। গতিকে এতিয়া কিবা এটা অকেজনত যদি তেওঁৰ মনটো ভাল নলগাওঁ তেতিয়াহ'লে জানো ভাল হ'ব। গতিকে তাৰ কাৰণে গৈ আছোঁ মাৰ ওচৰলৈ, এটা কেক লৈ যাম। কেক লৈ যাওঁ আৰু অলপ তাতে কিবাকিবি অলপ আয়োজন কৰিব লাগিব আৰু বাৰ্থডে বুলি। আৰু মায়ে মানে বহুত অলপ দুখ কৰি থাকে, গতিকে এনেকুৱা এটা দিনত গ'লে মনটো ভাল হ'ব, আমাৰো মনটো ভাল লাগিব। আৰু সেই হিচাপে এতিয়া যাব ওলাইছোঁ। আমি এতিয়া টাউন পালোহি দুইজনে। টাউনতে মানে অলপ ভাল বস্তু পোৱা যায়, গতিকে আৰু এই দোকানখনতে অলপ ভাল বস্তু পোৱা যায়, সেইটো কাৰণে আহিলোঁ। আৰু ইফালে চাওকচোন, কেককেইটা যে দেখি কিমান ভাল লাগিছে নহয়। তাৰে এটা ল'লোঁ আৰু লৈ মেলি ঘৰলৈ বুলি ওলালোঁ। তেওঁ মানে মোক থ'বলৈ যাব, ঘৰত নোসোমায় আৰু বেলেগ কাম আছে, গতিকে তেওঁ গ'লগৈ আৰু মই আহিলোঁ। এয়া আমাৰ ঘৰখন। আৰু মা মানে ৰেডি হৈয়ে আছে ছোৱালীয়ে কেক আনিব বুলি। আৰু ইফালে মোৰ ছোৱালীজনী দেখিছেনে, এয়া একে কেক দেখি মানে পাগল হৈ গৈছেগৈ। মানে কেতিয়া কাটিম। তাই মানে ঘৰত থাকোঁতেই মোক কৈছে যে মা কেতিয়ানো কেকটো আনিবা, কেতিয়া আইতাক দিম, কেতিয়া কাটিম, এনেকৈ। এয়া অলপ সেৱা কৰিলোঁ, মাক অলপ চাকি বন্তি জ্বলাই মেলি সেৱা কৰিলোঁ, যাতে মা সদায় এনেদৰে যেতিয়ালৈকে থাকে ভালে কুশলে থাকিব পাৰে। আৰু উইচ কৰিলোঁ মাক এনেকৈ হেপী বাৰ্থডে'। আৰু ছোৱালী দেখিছে জুমি একদম মানে চায়ে আছে, আৰু তাই আগতীয়াকৈ কাটিলেই মানে কেকটো। তাই মানে ইমান ফূৰ্তি পাইছে নহয় কেক দেখি। আৰু সৰু ল'ৰা ছোৱালী মানে এনেকুৱাই আৰু অলপ কেক মানে এইবিলাকৰ প্ৰতি বেছি আকৰ্ষণ সিহঁতৰ। আৰু সেয়া কেক কাটা মেলা হৈ গ'ল। তাৰপিছত সেয়া দেখিছেনে, অলপমান ফূৰ্তি কৰিলোঁ, মা, ভণ্টি, মোৰ ছোৱালী আৰু মই গোটেইখিনিয়ে মিলি অলপমান ফূৰ্তি কৰিলোঁ। আৰু এনেকৈ ভাল লাগে আৰু পৰিৱেশটো ভাল লাগে আৰু থাকিও ভাল লাগে, যিহেতু মাৰ ঘৰ, সকলোখিনি ফ্ৰী। এয়া তাৰপিছত গোটেইখিনি হোৱাৰ মেলা হৈ গ'ল আৰু তাৰপিছত ভণ্টিয়ে এয়া খোৱা বোৱা বস্তু আনিলে। তাই কি বনালে চাওঁ আহকচোন। আমি পিছত আহিলোঁ, গতিকে মই একো কৰিব পৰা নাই, তাইয়ে কৰিলে। এয়া কি বনালে, পায়স আৰু ৰুটি, কেক, চিম্পুল আৰু বেছি একো কৰা নাই। আমি যিহেতু যামগৈ, সেইটো কাৰণে মই আৰু বহি ল'লোঁ ওচৰতে। আজিলৈ ইমানেই। ভিডিঅ'টো আগলৈ চাই